আজি মই আপোনালোকক দেখুৱাম মোৰ মাৰ কিছুমান হাতৰ কাম। এটো চাওক, এটো কমেও 30 বছৰ 32 বছৰ মান হ'ল মায়ে মেচিনত কৰিছিলে। এটো মনি দি কৰা মনিৰ কাম মেচিনত কৰিছিলে, বহুত ধুনীয়া আছে দেখিব। এটো তাৰ পিছত এটো চাওক, এটা ফুল উলেদি কৰিছে কিন্তু মেচিনতে কৰা হয়। এপাও বহুত ধুনীয়া হৈছে আৰু এয়া নেট লগাই দিছিলে। অলপ দাগ লাগিছে, মানে বহুত বছৰ পুৰণা হৈছে তেতিয়া। তাৰপিছত এখন চাওক কাটিং কৰি পেলাই কৰিছে, চব ফটা ফটা হৈ আছে কাটিং কৰা এখন। এইখনো ধুনীয়া হৈছে, বিলাক চাদৰ মেখেলাত কৰিব পাৰে, বহুত ধুনীয়া লাগিব দেখিবলৈ। তাৰপিছত এপাহ কৰিছে আৰু এইটো কৰিছে, এইটো আপেল, বহুত ধুনীয়া হৈছে দেখিবলৈ। অলপ উঠি উঠি আছে, বহুত ধুনীয়া হৈছে, মিহি হৈছে। পিছফালটো এইটো চাওক শংখ ডিজাইন, কিন্তু কাপোৰত দিলেও বহুত ধুনীয়া লাগিব দেখিবলৈ। এইবিলাক চব মেচিনত কৰিছিলে। তাৰপিছত এইটো কৰিছে মাইকা লগাইছে, 30 বছৰ হ'ল যদিও মাইকাবোৰ বহুত ধুনীয়া হৈ আছে এতিয়ালৈকে। বহুত ধুনীয়া কৰিছে, এইটো ভাল লাগিছে দেখিব। আৰু এটা এইটো ভাল লাগিছে। যদি আপোনালোকৰো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই। এইটো চাওক, এয়া নেট দি কৰিছে, বহুত ধুনীয়া হৈছে। মেচিনত কৰা সকলোখিনি বহুত ধুনীয়াকৈ কৰিছে। এটা এইটো বেজি সোমোৱাই কৰিছোঁ বুলি কৈছে, কিন্তু মোৰ একো আইডিয়া নাই বেজি সোমোৱাই কেনেকৈ কৰিলে মেচিনত। তলটো এইটো ভাল হৈছে। এইটো লাষ্টত হৈছে এইটো এটা চিনাৰী কৰিছে ভৰ্তি চিলাই দি পেলাই, এইটোও ধুনীয়া হৈছে দেখিব। পিছফালটো এইটো এয়া বহুত বছৰ পুৰণা হৈছে যদিও বস্তুখিনি বহুত ধুনীয়াকৈ ৰাখিছে। সূতাবোৰো একো ৰং যোৱা নাই, ভাল লাগিলে দেখি পেলাই। চ' ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, কেনেকুৱা লাগিলে জনাব। ঠিক আছে, থেংক ইউ।